আছে বাপুকণৰ বিলৈ সকলোৱে চাব লাগিব 28 জানুৱাৰী। জানুৱাৰী নমস্কাৰ, গুড মৰ্ণিং, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? পাপৰি বৰা মণিবৌ পেজটিলৈ আৰু ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ ভাল, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি ভিডিঅ'টো হৈছে আমি নতুনকৈ কৰা ৱেব ছিৰিজখনৰ আজি ডাবিঙৰ দিন আৰু ডাবিঙত কি হয়, ক'ত কেনেকৈ হয়, সকলোখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। যিহেতু শ্বুটিং কমপ্লিট হৈ গ'ল, এতিয়া ডাবিং দিবলৈ বাকী আছে আৰু বহুতখিনি কাম বাকী আছে বাৰু, কিন্তু আপোনালোক সকলোকে পাৰ্টকৈ দেখুৱাই গৈ থাকিম বাৰু। এতিয়া ধুমাধুম ভাতকেইটা ৰান্ধি লৈছোঁ। অৱশ্যে মই ঘৰুৱা সাজত আছোঁ দেই, আপোনালোকে আকৌ বেয়া চেয়া নাপাব, কিয়নো মই আপোনালোকৰ মাজৰে এগৰাকী, গতিকে আপোনালোকক মই এনেকৈয়ে ভাল পাওঁ আৰু এনেকৈ আপোনালোকৰ লগত কথা পাতি থাকোঁ বাৰু। যি নহওক, এতিয়া ভাতকেইটা বহাই দিছোঁ আৰু কিবাকিবি বস্তু বনাবলৈ আছেই আৰু সোনকালে ভাত পানী বনাই খাই আমি ডাবিঙলৈ যাব লাগিব। যিহেতু আজি ফাৰ্ষ্ট ডাবিং পৰিছে আৰু সকলোকে ডাবিংবোৰ শিকাই দিব লাগিব। কিন্তু তাৰ আগতে কি বনালোঁ চাওকচোন। এয়া তিতা কেৰেলা, এয়া পটল আৰু এয়া হৈছে মাছ ফ্ৰাই, আৰু সিফালে বনাই থৈছোঁ কোমোৰাই আৰু মাছৰে তৰকাৰী। গতিকে এয়া সকলোখিনি ৰন্ধা হৈ গ'ল আৰু ভাতটো হ'লেই। আৰু কেইটামান কাম আছে অৱশ্যে, আজি আলহী অহাৰ কথা আছিলে, পিছে আলহী নাহিলে, ঠগি দিলে মোক। যি নহওক, এয়া চালাড ৰেডি কৰিলোঁ আৰু এয়া হৈছে আমাৰ ঘৰৰে ধনিয়া আৰু পিঁয়াজৰ পাত। মুঠতে গোটেইখিনি ৰেডি কৰি আজি টুকুৰি খাম। চাহ বাপেকে যি হয় হ'ব। আপোনালোকক আৰু এটা বস্তু দেখুৱাম, চাওকচোন চাওক। আমাৰ ফালৰ পৰা আমাৰ কিটচেনৰ পৰা আমাৰ ফ্ৰণ্ট ছাইডটো ধুনীয়াকৈ দেখি, আৰু ভিউটো চাওকচোন কি ধুনীয়া, একজেক্ট শ্বিলং হয়নে? সেইটো ছাইড মেঘালয় পৰে। গতিকে আমি খুব ধুনীয়া ভিউ দেখি থাকোঁ আৰু সেইকাৰণে ভাবিলোঁ আজি আপোনালোককো দেখুৱাই দিওঁ। কিন্তু এই 12টা বজালৈকে কুঁৱলীটো যে কি মজা নহয়নে বাৰু। যি নহওক, সোনকালে কামত লাগো ভাই, বহুত কাম আছে দেই। এতিয়া আহিলোঁ ফটোশ্বুট এটা কৰিবলৈ। ফটোশ্বুট কি, আপোনালোকেতো গম পাই আছে যে আমাৰ বাপুকণৰ বিলৈ ছিৰিজখন আহি আছে আৰু ছিৰিজখনত দিবলৈ হেনো ফটো লাগে। ৰুবুলে বৰ কষ্ট কৰিছে দেই, সি একে ঘৰে গৈ আৰ্টিষ্টৰ ফটো মাৰি আহিছে। এতিয়া পাল পৰিল মোৰ, আৰু চিধাই আহি ক'লে যে বৌ এতিয়া ফটো উঠিব লাগে, আপুনি পজ দিয়ক। এই বহুতকেইটা পজ দিলোঁ দেই। তাৰ মাজতে দেখিছে নাই, বহি দিছোঁ, উঠি দিছোঁ, তাৰপিছত কান্দি দিছোঁ, হাঁহি দিছোঁ, দৌৰি দিছোঁ, মুঠতে পজেই পজ। এতিয়া আৰু বাকীখিনি পোষ্টাৰতহে গম পাম যে সি কোনখন ফটো লগায়। সি বহুত ধৰণৰ পজ শিকাই দিলে আৰু সেইমতে হৈ গ'ল। পিছে এতিয়া আকৌ পোষ্টাৰখনত বেলেগ এখনহে ফটো লাগে। যি নহওক, কামৰ মাজতে এইখিনি কৰিও শেষ কৰিলোঁ। যিহেতু ভাত পানী খাই সোনকালে আমি ডাবিঙলৈ যাব লাগিব, গতিকে ফটোশ্বুট এইখিনিতে শেষ কৰিলোঁ। ফটোশ্বুটটো শেষ হ'ল আৰু এতিয়া আহিলোঁ ভাত খাবলৈ। সোনকালে ভাতটো খাওঁ আৰু খাই পেলাই আমি ডাবিঙলৈ যাওঁ, কাৰণ আজি বহুত দেৰি হ'ব, বহুত কামো আছে যিহেতু। গতিকে এয়া বাবাটোক বাঢ়ি দিলোঁ আৰু এইফালে এয়া মই, আৰু এতিয়া খাই লওঁ দেই আমি। আৰু ফাইনেলি আহি পালোহি আমাৰ য'ত ডাবিংখিনি হৈ আছিলে, পাঞ্জাবাৰী। আৰু ইয়াতে এতিয়া আমি ডাবিং দিব লাগিব। এইটো সৰু এটা ছেটআপ তেওঁ ঘৰতে বনাই লৈছে। ষ্টুডিঅ'ত থকা সময়ত ষ্টুডিঅ'ত কৰে, বাকী সময়ত তেওঁ ঘৰত কৰে। এতিয়া প্ৰথমতে দীপক দাক লোৱাই দিছোঁ, যিহেতু প্ৰথম ডাবিং দিবলৈ আহিছে, প্ৰথম মাইক্ৰফোনৰ ওচৰত ৰ'ব, প্ৰথম শুনিব আৰু প্ৰথম কথা ক'ব। তেওঁ আগে পিছে দেখি পোৱা নাই যে ডাবিংটো কেনেকৈ কৰা হয়, কেনেকৈ দিয়া হয়। মাজে আকৌ মই শিকায়ো থাকিবলগীয়া হৈছে বাৰু। যি নহওক, তেওঁ ধুনীয়াকৈ ডাবিংখিনি দিব পৰা হৈছে। দেখিছে, চিনেমা এখন বনাওঁতে, যিকোনো এটা কাম কৰোঁতে আঁৰত কিমানবোৰ ব্যক্তি থাকে বা কিমান কষ্ট হয়। প্ৰথমতে আকৌ শ্বুটিং কৰিব লাগিব, তাৰপিছত আকৌ বাহিৰৰ চাউণ্ডবোৰ নাহিবৰ কাৰণে নিজে আকৌ সেইখিনি ডাবিং দিব লাগিব। তাৰপিছত মিউজিক লাগিব, তাৰপিছত কালাৰ হ'ব। এই মুঠতে বহুত কাম থাকে দেই। এতিয়াও কিন্তু বহুতখিনি কাম কৰিবলৈ বাকী আছে।
তাৰ মাজতে আপোনালোকক কিছু বস্তু দেখাই গৈছোঁ যে আমাৰ শ্বুটিংসমূহ কেনেকৈ হৈছে, কিমানখিনি মানুহ ইয়াৰ লগত জড়িত হৈ আছে। মুঠতে এয়াই আছিলে আমাৰ ডাবিঙৰ কৰ্ম। তাৰপিছত এই দাদাজনী ডাবিংখিনি আমাৰ লৈ আছিলে আৰু তেওঁ মাজে মাজে দীপক দাক শিকাই আছে যে মানে কথাখিনি কেনেকৈ ক'ব লাগে, কিটো ষ্টাইলত ক'ব লাগে। এতিয়া পাল পৰিছে মোৰ আকৌ দেই। অৱশ্যে মোৰ ডাবিংবিলাক অলপ মানে লাহে ধীৰে ঠাণ্ডাকৈ দিবলগীয়া হৈছে। তাৰ মাজতে আকৌ মই আঁতহি আকৌ দীপক দা বহিছে। মৃণাল দাৰ অৱশ্যে ডাবিংখিনি ক্লিয়াৰ হৈ গ'ল বাৰু। এয়া লাহে ধীৰে ডাবিংখিনি দি আছোঁ। এতিয়া অৱশ্যে হাঁহিয়ে দি আছোঁ। অলপ পিছত বা কি ৰূপ লয় চাই থাকিবচোন ভিডিঅ'টো। পিছে আপোনালোকে ভিডিঅ'টো চাই আছেনে নাই? একো দুখ নাই। বহুত কান্দিবলগীয়া আছিল আচলতে, সেইকাৰণে কান্দি ডাবিং দিবলগীয়া হৈছে। আৰু কান্দি ডাবিং দিওঁতে ইমানেই মোৰ বিষাই গ'ল মানে ক'ব নোৱাৰোঁ। একদম ইয়াৰ পৰা ওলাইহে ভালকৈ চাহ একাপ খাই ল'ব লাগিব, তেতিয়াহে তত আহিব। দেখিছে কিমান কষ্ট ডাবিঙতো। মোৰ পিছে ডাবিং কৰি হৈ গ'ল দেই। মোৰহে হৈছে, বাকী বহুত আৰ্টিষ্টৰ ডাবিং বাকী আছে অলৰেডি। কিছুমান আৰ্টিষ্ট আকৌ ধেমাজিতো দিব লাগিব। যি নহওক গোটেইখিনি যিহেতু হৈ গ'ল, ধুনীয়াকৈ হৈ গ'ল, গতিকে ইয়াৰ পৰা ওলায়ে চাহ একাপ খাব লাগিব। মানে মূৰটো সাংঘাতিক বিষাইছে। ডাবিঙত বহুতখিনি কান্দি দিলোঁ যে সেইকাৰণে। বাৰু যি নহওক আপোনালোক সকলোৱে কিন্তু বাপুকণৰ বিলৈ চাবই দেই। ডিডি চিনে প্ৰডাকশ্যনৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ আহিছোঁ, বাই বাই। আকৌ সোনকালে লগ পাম।